নমস্কাৰ, মই riturajborgohain। তপন্না দাদাৰ কথাৰে এটি কবিতা পথভষ্ট পথিক মই আবৃত্তি কৰিবলৈ লৈছোঁ। মই riturajborgohain। আহকচোন পলম নকৰি আজি এই কবিতাটিৰ আবৃত্তিৰ মাজলৈ যাওঁ। পথভষ্টৰ পথিক মই আউসী নিজম পথৰ অঘৰী পথিক মই শুনিছো মাথোন মনোতাৰে পেটৰ তাৰণাত নিৰ্যাতিত হোৱা অহৰি আত্মাৰ কৰুণ আৰ্তনাদবোৰ। ভৱিষ্যত সোঁৱৰণি পৃষ্ঠা লিপিবদ্ধ হোৱা বন্দিত্ব জীৱনৰ কলা অধ্যায়ৰ দীঘলীয়া শাৰীবোৰৰ দিশ আৰু বাণীবোৰ আজি যেন অস্তিত্বহীন। পাৰিবনে পুনৰাব অস্তিত্বহীন সোঁৱৰণি পৃষ্ঠাৰ দিশ আৰু বাণীবোৰ? শুনিছো মাথোন মৌনতাৰে